ঘিলামৰাৰ আখৈপুটীয়াত পৰম্পৰা ৰক্ষা চেষ্টাৰে পাছতি উৎসৱ উদযাপন। ঘিলামৰা আখৈপুটীয়া হলগুৰি শাখা সত্ৰত আন বছৰৰ দৰে এই বছৰো ভাদ মাহত পাছতি উৎসৱ বা নন্দোৎসৱ উদযাপন কৰে। অতীজৰ পৰম্পৰা ৰক্ষা চেষ্টাৰে শ্ৰীকৃষ্ণৰ জন্মৰ পিছতে প্ৰত্যেক বছৰে পাছতি বা নন্দোৎসৱ উদযাপন কৰি আহিছে। ভাদ মাহত সত্ৰখনত আন বছৰৰ দৰে আজিও উদযাপন কৰে নন্দোৎসৱ বা পাছতি। উল্লেখযোগ্য যে কৃষ্ণৰ জন্মৰ পাছতে গোপীসকল বৃন্দাবনত আনন্দ উল্লাস কৰিছিল। তাৰ পৰম্পৰা ৰক্ষা কৰি পূৰ্বৰ দৰে আইসকলে পাছতি গীত গাই আনন্দ উল্লাস কৰে।